নমস্কাৰ বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীয়ে ডিএলএড কোৰ্স কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে অতি সুখবৰ এছচিআৰটি আসামৰ ফালৰ পৰা 2 ইয়াৰ্ছ ডিপ্লোমা কোৰ্সৰ নটিফিকেশন জাৰি কৰিছে এই ভিডিঅ'টোত আমি সেই বিষয়ে আলোচনা কৰিম আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ SCERT অসমৰ ফালৰ পৰা 2 years diploma in elementary education DLED course 2019 to 2021 ৰ এডমিশন নোটিছ জাৰি কৰিছে যিসকল কেণ্ডিডেটে DLED কোৰ্স কৰিম বুলি ভাবি আছিল তেওঁলোকে অতি সোনকালে এপ্লাই কৰক কোৱালিফিকেশ্যন বিচাৰিছে ফৰ এলপি লেভেলৰ বাবে কেণ্ডিডেট গৰাকী হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব উইথ 50% আৰু SC ST কেটেগৰীৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব আৰু আপাৰ প্ৰাইমেৰী লেভেলৰ কেণ্ডিডেটৰ বাবে BA বা BSc হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু 50% থাকিব লাগিব SC ST কেণ্ডিডেটৰ বাবে 5% ৰিলেক্সেশ্যন থাকিব বয়সৰ সীমা কৈছে 18 বছৰৰ পৰা 34 বছৰ বয়সলৈকে হ'ব লাগিব আৰু 2 বছৰ SC ST কেটেগৰীৰ বাবে ৰিলেক্সেশ্যন থাকিব OBC MOBC ST SC PWD পাৰ্চনৰ বাবে গভৰ্ণমেণ্ট ৰুল অনুসৰি কিছুমান ৰিজাৰ্ভেশ্যন থাকিব হাউ টু এপ্লাই কেণ্ডিডেটে কেনেকৈ এপ্লাই কৰিব SCERT assam.co.in ত গৈ অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ 350 টকা ইণ্টাৰনেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ৱালেটৰ জৰিয়তে দিব লাগিব এডমিট কাৰ্ডসমূহ 2 মেৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু প্ৰি এন্ট্ৰি টেষ্ট পেড হ'ব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ ডায়েটত বা হাই স্কুল বিলাকত হ'ব আৰু ইয়াৰ ডেট অফ প্ৰি এন্ট্ৰি টেষ্ট পেডৰ তাৰিখটো হৈছে 12 মে 2019 ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 22 মাৰ্চ 2019 পৰা আৰু ইয়াৰ সাবমিশনৰ লাষ্ট ডেট হৈছে 12 এপ্ৰিল 2019 আৰু যিসকল কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে SCERT ৰ হোম পেজত গৈ তললৈ চাওক এপ্লাই অনলাইন আহি আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এইখিনি ইনষ্ট্ৰাকচনখিনি ভালকৈ পঢ়ি ল'ব পঢ়ি লোৱাৰ পাছত চাওক এপ্লাই অনলাইন ইয়াত গৈ ক্লিক কৰিলে আপোনালোকে অনলাইন কৰিব পাৰিব আৰু ইয়াত পে ফিজটো যিটো 350 টকা কৈছে সেইটো ফিটো পেমেন্ট কৰিব লাগিব আৰু শেষত নিজৰ এপ্লিকেশ্যন ফৰ্মখন সাবমিশন হোৱাৰ পাছত ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ড ইয়াতে আপোনালোকে পাব 2 মেৰ পৰা যেহেতু ডাউনলোড কৰিব পাৰিব ইয়াত গৈ ডাউনলোড কৰিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক কমেন্ট কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ